বান্ধৱীসকল, আজি মই আন এটি ভিডিঅ' লৈ আহিছোঁ। এয়া হ'ল কেৰেলা। মই প্ৰথমতে এই 5টা কেৰেলা মই বইল কৰি লৈছোঁ। তাৰপিছত মই বাকীখিনি দেখাম। মই বইল কৰাখিনি দেখুওৱা নহ'ল। এই বইল কৰা কেৰেলাকেইটাৰ মই প্ৰথমতে এই মাজৰ অংশখিনি মই এৰুৱাই ল'ম। কেৰেলাকেইটা আচলতে কোমলীয়া ল'ব লাগে, পুৰত হ'লে ভাল নহয়। কোমল কেৰেলা ল'ব লাগে আৰু ভালদৰে বইল কৰি ল'ব লাগে। বইল কৰাৰ পিছত এই মাজৰ অংশখিনি ভালদৰে লাহে লাহেকৈ এৰুৱাব লাগে। কেৰেলাখিনি মাজৰ অংশখিনি গোটেইখিনি মই এৰুৱাই লৈছোঁ। এতিয়া মই এই মাজৰ অংশখিনিত এইখিনি মই ফেলাই নিদিওঁ। ইয়াতে মই কিবা কিবি অলপ মিক্স কৰি এইখিনি মই মাজত ভৰাই দিম। এয়া দিছোঁ মই প্ৰথমতে আদা নহৰু অলপ বটি লৈছিলোঁ মই আদা নহৰু। এয়া দিছোঁ অকণমান হালধি গুড়ি। এয়া দিছোঁ মই জলকীয়া গুড়ি। আৰু মই এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু ইয়াতে মই অলপমান বেচন দিম। ইয়াতে মই অলপ বেচন দিছোঁ। এইখিনি মই এইবাৰ ভালদৰে হাতেৰে মিক্স কৰি ল'ম। এইখিনি মোৰ মিক্স কৰা হৈছে। এতিয়া এটা মই ইয়াতে কণী ভাঙি ল'ম। এইখিনিত মই অলপমান নিমখ দিছোঁ। নিমখ দি মই ভালদৰে লৰাই দিছোঁ। এইবাৰ মই ইয়াতে কেৰেলাৰ মাজৰ অংশখিনি মই কিবা কিবি মিক্স কৰি লৈছিলোঁ, সেইখিনি মই এইবাৰ এই মাজত সোমাই দিছোঁ। এনেদৰে গোটেইখিনিতে মই ভৰাই ল'ম। গোটেইখিনি কেৰেলাত মাজত বস্তুখিনি মই মাজত সোমাই দিছোঁ। এতিয়া মই এইখিনি এক পিচকৈ এনেকৈ কণীত জবৰাই দিম আৰু তেলত দিম। ইফালে মই কেৰাহী উঠাই দিছোঁ, গেছত গৰম হ'ব দিছোঁ। এতিয়া ইয়াতে এনেকৈ দিম। এইবাৰ মই উল্টে দিছোঁ। আমি সদায় কেৰেলা মিহিকৈ কাটি নাইবা বইল কৰি লৈ তেনেদৰে ভাজি খাওঁ সদায়। এনেদৰে আপোনালোকে এদিন খাবচোন, বহুত ভাল লাগে খাই। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই, মই যেনেদৰে দিছোঁ এনেদৰে যদি বনাই খাই বহুত ভাল লাগিব। আপোনালোকেও খাই চাব, বহুত ভাল লাগে। এয়া মোৰ কেৰেলা ভাজি ৰেডি হৈছে। এতিয়া মই তেলৰ পৰা উঠাই আছোঁ। গোটেইখিনি ভাজি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ আটাইখিনি ভাজা হৈছে। যদি আপোনালোকে এনেদৰে খাব বিচাৰে, মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে বনাই খাব, বহুত ভাল লাগে। এবাৰ খালে বাৰ বাৰ খাব মন যাব। যিয়ে নহওক, যদি মোৰ এই কেৰেলা আৰু কণীৰ ৰেচিপিটো ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানতে।